Actually, Bob. ঘৰটো উলিয়াওঁতে নিশ্চয় অসুবিধা হৈছে চাগে নহয় জানো? নাই একো অসুবিধা হোৱা নাই। মাজনীয়ে ভালকৈ বুজাই দিছে নহয়। তেওঁৰ নক্সামতে আৰু আহি আছো পাই গলো আৰু। আচ্ছা চিনাকিটো হোৱা নাই ন? অৰা এয়া আমাৰ বোৱাৰী দেউতা। বাৰু কওকচোন বোৱাৰী কেনেকুৱা পাইছে? গায়ত্ৰী আমাৰ ছোৱালীৰ দৰে ভালে লাগিছে বুজিছে। ছোৱালীজনী ঘৰৰ পৰা উলিয়াই দি মই বৰ অকলশৰে কৰি বুজিছে। কাইলৈ বৰকে মনত পৰি আছিল, আজি সেইবাবে গুচি আহিলো আৰু। ভালে কৰিলে বুজিছে। আপুনি বহক, মই বোৱাৰীক মাতিম। নাই আপুনি বহকচোন, তাইক ময়ে মাতি দিছো। মাজনী বোৱাৰী গাঁৱতী আহচোন চোৱাই কোন আহিছে চোৱাইচোন সোনকালে আহা মাজনী এনেকৈ কি চাই আছা? নাই তুমি আহিবা বুলি জানি মই নিজতে চাহ বনাই মাই গড, তুমি চাহ বনাইছা? এই জীৱনত তুমি আজিলৈকে চাহ ভাত একো বনাই পোৱা নাই? মানে তোমাক বনাবলৈ আজিলৈকে মই শিকোৱাই নাই। অথচ ইয়াত শিকিলো, সেইবাবে মই প্ৰথম বনোৱা চাহ আজি আপোনাই খাব লাগিব। দিয়া লগ দেউতা। ঠিক আছে মা দিয়া। কি হ'ল? মানে ইমান বেছি চাহপাতলে চেনি বেছি। নহয় মানে হেৰি তুমি মূৰতো দিবা নেকি বোৱাৰী? সেইকাৰণে বৈয়ামবিলাক অলপ চিনাকি কৰি দিব লাগে। মানে কি কৈছে? Sorry, Papa. জীৱনত তুমি আজিলৈকে চৰি কৰিবলৈকে একো কামেই কৰা নাই। অথচ ইয়াত এইখন ঘৰত প্ৰথম আহিলে মই তোমাৰ মুখত চৰি কৰিবলগা হৈছে। আপুনি কথাবোৰ চিৰিয়াছ